আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভিনেগাৰৰ ৰাসায়নিক নাম কি? ইয়াৰ অপশ্যনসমূহ এনেধৰণৰ: অপশ্যন এ এচিটিক এচিড, অপশ্যন বি চাইট্ৰিক এচিড, অপশ্যন চি কেলছিয়াম ছালফেট আৰু অপশ্যন ডি মিথেন। ইয়াৰ বাবে কোনটো শুদ্ধ উত্তৰ হ'ব পাৰিলে কমেণ্ট কৰি জনাওকচোন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এচিটিক এচিড। প্ৰশ্ন 2, সূৰ্যৰ পোহৰ পৃথিৱী স্পৰ্শ কৰিবলৈ প্ৰায় কিমান সময় লাগে? অপশ্যন এ প্ৰায় 1 মিনিট, অপশ্যন বি প্ৰায় 2 মিনিট, অপশ্যন চি প্ৰায় 3 মিনিট আৰু অপশ্যন ডি প্ৰায় 4 মিনিট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি প্ৰায় 4 মিনিট। প্ৰশ্ন 3, আটাইতকৈ বুদ্ধিমান স্তন্যপায়ী জীৱ কোনটো? ইয়াৰ অপশ্যনসমূহ এনেধৰণৰ: অপশ্যন এ হাতী, অপশ্যন বি তিমি, অপশ্যন চি ডলফিন আৰু অপশ্যন ডি কেংগাৰু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডলফিন। প্ৰশ্ন 4, প্ৰাপ্তবয়স্ক মানুহৰ দেহৰ কিমান শতাংশ পানী পোৱা যায়? ইয়াৰ অপশ্যন এ 70%, অপশ্যন বি 80%, অপশ্যন চি 57% আৰু অপশ্যন ডি 65%। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 57%। প্ৰশ্ন 5, তলৰ কোনটো পাতল ধাতু? অপশ্যন এ ৰূপ, অপশ্যন বি সীহ, অপশ্যন চি পাৰা আৰু অপশ্যন ডি লিথিয়াম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰূপ। প্ৰশ্ন 6, বিশ্ব এইডছ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনসমূহ: অপশ্যন এ 1 মাৰ্চ, অপশ্যন বি 1 এপ্ৰিল, অপশ্যন চি 1 জুন আৰু অপশ্যন ডি 1 ডিচেম্বৰ। ইয়াৰ বাৰু কোনটো শুদ্ধ উত্তৰ হ'ব পাৰিলে কমেণ্ট কৰি জনাবচোন। আৰু এনেধৰণৰ সাধাৰণ জ্ঞান সম্বন্ধীয় যিকোনো ধৰণৰ প্ৰশ্ন উত্তৰৰ বাবে অনুগ্ৰহ কৰি চেনেলটো লাইক, শ্বেয়াৰ আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।